নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ তৃতীয়টো ভিডিঅ' মাঘৰ বিহুৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি উৰুকা, তো আপোনালোকক মই দেখুৱাইছোঁ কি সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে এইখন গেট। এইটো হৈছে মেজি। এইটো হৈছে আমাৰ ভেলাঘৰটো। এইটো ইগলু আকৃতিত বনোৱা হৈছে। তো ইয়াত ভাত বনোৱা হৈছে। তো ইয়াত শাক কাটি থকা হৈছে, মই দেখুৱাইছোঁ। গাঁৱৰ ৰাইজে শাক কাটি আছে। এতিয়া আমি জুই পুৱাই মেজি ৰখি আছোঁ। এইটো হ'ল আমাৰ ভেলাঘৰটো। বহুত কুঁৱলী পৰিছে। এতিয়া অগ্নি বন্দনা গাবলৈ লোৱা হৈছে। এতিয়া সকলোৱে জলপান খাবলৈ লৈছোঁ। জলপান দি আছে। জলপান আৰু এয়া ম'হৰ গাখীৰ নি? অঁ, এয়া ম'হৰ দৈ। এতিয়া মই মেজি তলত কালি জলপান খাবলৈ লৈছোঁ। তো ইমানতে ভিডিঅ'টো সামৰিছোঁ। বন্ধুসকল, এই ভিডিঅ'টো ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আগলৈ চাই থাকক ৰাজা গোহাঁই ব্লগছ।